নমস্কাৰ বন্ধুসকল ডিজিটেল অসমীয়া নতুন এটা ভিডিঅ'লৈ মই বেদান্তৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে বিশেষকৈ অপশ্যন ট্ৰেডিঙৰ ওপৰত আলোচনা কৰিম অপশ্যন ট্ৰেডিঙত আপুনি কেনেদৰে প্ৰফিটেবল হ'ব পাৰিব আৰু প্ৰফিটেবল হোৱাটো সম্ভৱ নে বা আমি কেনেদৰে ট্ৰেড কৰোঁ এই সকলোবিলাক আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা ডিসক্লেমাৰ পাইছিলে তথাপিও মই ক'ব বিচাৰোঁ যে অপশ্যন ট্ৰেডিং হাই ৰিস্কি আমি হাই ৰিস্কি সেগমেন্টত কথা পাতি আছোঁ গতিকে আপোনালোকে এই সেগমেন্টলৈ অহা আগতে আপোনালোকে প্ৰথমতে বেসিক কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব ইতিমধ্যে আমি অপশ্যন ট্ৰেডিঙৰ বেসিক কনসেপ্টৰ ভিডিঅ' দি থৈছোঁ আপোনালোকে চাব তিনিটা দিয়া আছে আৰু মই বিশেষ অসুবিধাৰ কাৰণে ভিডিঅ' বনোৱা আছে যদিও এডিটিঙৰ অসুবিধাৰ কাৰণে আপোনালোকক দিব পৰা নাই খুব কম দিনৰ ভিতৰত আমি সেইখিনিও দিম গতিকে প্ৰথমতে আপোনালোকে বেসিক নলেজটো ক্লিয়াৰ কৰি ল'ব তাৰ পিছতে ইয়াত চাব আৰু এই ভিডিঅ'টোত আমি যিখিনি প্ৰফিট এণ্ড লছ দেখুওৱা হৈছে এইখিনি আপোনালোকক কোনো আমি আমাৰ প্ৰফিট এণ্ড লছ দেখুওৱা বা আপোনালোকক অপশ্যন ট্ৰেডিঙৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে দেখুওৱা নাই আমি ৰিয়েলিটিটো দেখাবৰ কাৰণেহে পিএনএল শ্বেয়াৰ কৰিছোঁ আমি দুটামান একাউণ্টৰ গতিকে সেইটো আপোনালোকে ইগনোৰ কৰিব খালি আমি তাত পিএনএল শ্বেয়াৰ কৰাৰ লগতে কি কি ৰুল ফলো কৰিব লাগে আপোনালোকে সেইখিনি কথা আমি আলোচনা কৰিছোঁ গতিকে আপোনালোকে প্ৰফিট এণ্ড লছতকৈ আপোনালোকে নলেজৰ বিষয়টোত গুৰুত্ব দিব তাহলে আহক বন্ধুসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমি জুম মিটিঙৰ এটা ক্লিপ আপোনালোকক শ্বেয়াৰ কৰিব লৈছোঁ যেতিয়া আপুনি লো ৰিস্কত কৰিবলগীয়া হয় বোলে লো ৰিস্ক মানে কি হয় অপশ্যন সেলিঙত বা অপশ্যন বাইঙত সাধাৰণতে লো ৰিস্ক শব্দটো ব্যৱহাৰ নহয় কিন্তু আপুনি যদি ভাবে যে সেই মানে অপশ্যনৰ ভিতৰতে যদি আপুনি মানে কম্পেয়াৰ কৰে তেলে অপশ্যন বাইঙতকৈ অপশ্যন সেলিংটো লো ৰিস্ক কিন্তু আৰু এটা আছে উলুটা ধৰণৰ অপশ্যন বাইঙত লিমিটেড লছ থাকে অপশ্যন সেলিঙত আনলিমিটেড লছ থাকে আনলিমিটেড লছ কেনেকৈ থাকে মানে যেতিয়া অপশ্যন সেলিং কৰিব তেতিয়া হলে কি হ'ব পাৰে অপশ্যন সেলিং কৰিলে সেই যেটো প্ৰিমিয়াম সেই প্ৰিমিয়ামটো যিমান ওপৰলৈ উঠিব সিমান আপোনাৰ লছ হ'ব গতিকে ওপৰলৈতো কি বহুত উঠিব পাৰে 100 টকা প্ৰিমিয়ামটো 1000 টকা 2000 টকা 10000 টকা যাবগে পাৰে যদি মাৰ্কেটে সিমান মোমেন্টাম দিয়ে যদি আপুনি ধৰক উদাহৰণস্বৰূপে বেংক নিফটি যেনিবাতে এমাহত 10000 পইণ্ট দি দিলে সম্ভৱ নহয় তথাপিও তেতিয়া আপোনাৰ সেই 100 টকাটো 10000 টকা হ'ব পাৰে যদি 1000 পইণ্ট দিলে তেতিয়া হলে 1000 টকা হ'ব পাৰে যদি আপুনি সেল কৰে তেতিয়া হলে আপোনাৰ সেই গুটেইখিনি লছ হ'ব গতিকে আনলিমিটেড লছ হয় এটা কথা মন কৰিব লাগে সেলিংৰ বহুত ৰুল আছে আপুনি সেলিংত যদি আপুনি কৰে বোলে মই হেজিং টাইপত কৰো যেটো পজিশনাল টাইপ হল উইকলি সেলিংও কৰিব পাৰে আপুনি হেতু থিওৰি বেলেগ হয় কিন্তু আমি জেনাৰেলি যিখিনি কৰি আছো বা আমি যিখিনি আপোনালোকক কম সেইখিনি ইন্টাৰডে কৰাটো বেটাৰ বুলি ভাবো কাৰণ অপশ্যন বাইঙে হওক বা সেলিংে অপশ্যন মাৰ্কেটখনত হোল্ডিং কৰাটো বৰ বিশেষ সুবিধাজনক নহয় কাৰণ গম পায় নহয় মৰ্নিংত যি গ্যাপ আপ গ্যাপ ডাউন আহে সেইটোৱে যদি আপোনাৰ ভাল আপোনাৰ ফালে গ'ল ঠিক আছে যদি নাযায় তেতিয়া কি হ'ব নহয় জানো গোটে ক্যাপিটাল লছ হোৱাৰ সম্ভাৱনা থাকে সেই হিচাপত আমি যি কাম কৰিম গোটেইখিনি পিওৰ ইন্টাৰডে মানে আমি ইন্টাৰডেট বাই কৰিম এনেকুৱা নহয় যে আমি নৰমেলত বাই কৰিম ইন্টাৰডেট সেল কৰিম ডাইৰেক্ট ইন্টাৰডেটে বাই কৰিম তাৰ কাৰণ হল কি এলগোত আমাৰ অলৰেডি 2-3টা প্ৰটেকচন থাকে সেই 2-3টা প্ৰটেকচন থাকাৰ পিছতো আমি আৰু এটা প্ৰটেকচন কি লগাই দিও ব্ৰকাৰত ইন্টাৰডে লগাই দিও তাৰ ফলত কি হয় যেতিয়া ব্ৰকাৰত ইন্টাৰডে লগাই দিব যদি আপোনাৰ এলগোই কেতিয়াবা ফেল কৰে বা এলগো কেতিয়াবা ফেল হয় তেতিয়া হলে আপোনাৰ কি হ'ব সেই ব্ৰকাৰত আপুনি যে ইন্টাৰডেহে কৰি থৈছিলে গতিকে হেতু হিচাপটো ব্ৰকাৰে আপোনাক 3টা 15 পিছত অটোমেটিক্যালি উলিয়াই দিব বুজি পাইছে না স্যাৰ হয় বুজি হৈছো এটো এটা এক্সট্ৰা লেয়াৰ হৈ যায় আপোনাৰ কাৰণে যে আপোনাৰ অন্তত দিনটো হল কোনো পথে নাথাকে মানে ঠিক এলগো যদি কৰে আৰু সেলিং এলগো কৰিলে আপোনালোকে আৰু এটা মন কৰিব লাগিব অকমান কনসিয়াস থাকিব লাগিব সেলিং এলগো যদি কেনেবাকে ৰেয়াৰলি নহয় 99% নহয় 1% চান্স আছে হোৱাৰ অন্তত যদি কেনেবাকে ভুল ট্ৰেড হয় তেতিয়া আপোনালোকৰ লগতে ফোন আহিব আৰু আপুনি ফোনটো আহিলে চাই পেলাই যদি কেনেবাকে ভুল ট্ৰেড হৈছে তেতিয়া আপুনি হেতু কাৰেকচন কৰিব লাগিব হেতুৱে কাম থাকে হেতু স্যাৰ মাজে মাজে টেকনিক্যাল এৰৰ বুলি কয় টেকনিক্যাল এৰৰ হেতু আমিও টেনচন লব নালাগে হেতু কেনেকে কৰিব লাগে হেখিনি আমি দেখাই দিম বাৰু বৰ বিশেষ জটিল কথা নহয় ইয়াত যদি আপুনি চাই এটো একাউন্টত আমাৰ গ্ৰুপৰ একাউন্ট হয় গতিকে ইয়াত চাও মনোজদা একাউন্ট হয় এটো আমাৰ গ্ৰুপৰে তেও ইয়াত আপুনি জুলাই মাহটো চাকচোন জুলাই মাহৰ 1 তাৰিখৰ পৰা চাও জুলাই মাহৰ 28 তাৰিখলৈকে কনফাৰ্ম কৰ ইয়াত আপোনাৰ কমপ্লিট সেলিং ষ্ট্ৰেটেজি আছে আৰু দুই এটা স্কেলপিং আছে কিন্তু হেতু জাস্ট লগাইছে হয়তো স্কেলপিংে প্ৰফিট দিয়া নাই ইয়াত 5টা লটত আছে
তেওঁৰ অৰিজিনেল একাউণ্টটো মই গভৰ্ণমেণ্ট একাউণ্টটো খুলি দেখাই দিম ইয়াত আছে 5টা লটত গ্ৰছ পিএনএল আছে 58400 আৰু 4000 টকা টেক্স কাটিছে 53,975 rupees আমাৰ নেট পিএনএল প্ৰফিট আছে এটো মই এটা কথা মনত ৰাখিব স্যাৰ মানে কি হয় অপচন বাইঙত হাই ৰিস্কি এণ্ড হাই প্ৰফিটেবল আৰু অপচন সেলিংটো কমপ্লিট বেলেগ অপচন সেলিংটো প্ৰায় সদায় ট্ৰেড হোৱাৰ সম্ভাৱনা থাকে আৰু আপোনাৰ কমকে আপোনাৰ সদায় প্ৰফিট দিয়াৰ সম্ভাৱনা থাকে সদায় মানে মই ডেইলি কথা কোৱা নাই প্ৰতি মাহে কৈছো মই যে এভাৰেজলি প্ৰতি মাহে আপোনাৰ প্ৰফিটত ৰাখাৰ সম্ভাৱনা বেছি থাকে আৰু এটা কথা মন কৰিব আপুনি যদি ভালকে ভাবে যে মই সাকসেসফুল ভাবে ট্ৰেডিং কৰো প্ৰফিটেবল ভাবে ট্ৰেডিং কৰো অপচন বাইঙত আপুনি সদায় ট্ৰেড বিচাৰিব নোৱাৰিব আপোনাৰ মাইন্ডসেট কমপ্লিট ফলাব লাগিব যে অপচন বাইঙত কেতিয়াবা এটা ট্ৰেড লম মই সেই ট্ৰেডটোৱে বছৰৰ প্ৰফিট আনি দিব বা সেই ট্ৰেডটোৱে আমাৰ যদি আপুনি চাই যোৱাকালি আমাৰ যেটো ট্ৰেড হৈছিল 3000 টকা 5000 টকা আহিছে বা আমি চেষ্টা কৰিলে 6000 টকা আনিব পাৰিলো হলে আমি ৰিস্কত থাকাৰ কাৰণে আমি 5000 টকাতে আমি সন্তুষ্ট হলো পিছত এলগোক আমি আৰু ধৰক বহুতে কমেন্ট কৰিলে যে এলগো আৰু নালাগে বুলি আমি এলগোক বন্ধ কৰি ৰাখিলো বুজি পাইছা স্যাৰ কথাটো সেই হিচাপত কি হয় নিজৰ ভয় লাগি আছিল যদি আকৌ লজ হৈ যায় মানুহৰ মনবিলাক বেয়া হৈ যাব এইকাৰণে এলগোতে বন্ধ কৰি থৈ দিলো ট্ৰেড এলগো অন কৰি থলে ললেহে লব লাগিব গোটে বন্ধ কৰি দিলো বুজি পালে কথাটো স্যাৰ গতিকে সেই হিচাপত কি হল আপুনি কি কৰিব ধৰক কালি 3000 টকাৰ কেপিটেলত আমাৰ 5000 টকা প্ৰফিট আহিছে গতিকে চাবলৈ গলে 100 মানে 100% কৈ বেছি প্ৰফিট আহিছে কিন্তু আমি ৰিস্ক ম্যানেজমেন্টৰ মতে আমি গোটে পইচা লগাব নোৱাৰো কিন্তু চাবলৈ গলে কিমান প্ৰফিটে আছে মানে আপোনাৰ একেদিনাখনে আপোনাক বছৰৰ প্ৰফিট দিব পাৰে অপচন বাইঙে কিন্তু অপচন সেলিংে সৰুকে দিয়ে আৰু আপোনাক দিয়ে থাকে হেতু কাৰণে আপুনি অকল এটা কৰিব নালাগে বুলে অপচন বাইঙে কৰক হেতু শুদ্ধ নহয় আৰু বুলে অপচন সেলিংে কৰক হেতু শুদ্ধ নহয় আপোনাৰ একাউণ্টটো হেজ টাইপ হ'ব লাগে আপোনাৰ অপচন বাইঙো থাকক এটা হিচাপত অপচন সেলিংও থাকক এটা হিচাপত সবৰ ৰিস্ক এণ্ড ৰিৱাৰ্ড ৰেশিও বা আপুনি কেনেকে মানি মেনেজমেন্ট কৰিব সেইখিনিও সিস্টেম আছে তেনেদৰে আপুনি সকলো কেপিটেলটো ভগাই ৰাখিব লাগিব আৰু এতিয়া যদি কয় যে আমাৰ এটো একাউণ্টত কেনেদৰে ভাগ আছে এটো একাউণ্ট হৈছে 10 লাখ টকাৰ কেপিটেল 10 লাখ টকা কেপিটেল 10 লাখ হৰে আমাৰ 3 লাখ টকা অপচন বাইঙত আছে বুজি পাইছেনে স্যাৰ কথাটো যেটো আপোনালোকে কৰি আছে এতিয়া আমাৰ কমিউনিটি ট্ৰেডিংৰ বাইঙত আছে 3 লাখ টকা মানে 10টা লটত আৰু সেই হিচাপত 5টা লটত অপচন সেলিংত আছে গতে হিফালে 3 লাখ আছে আৰু 5টা লটত অপচন সেলিংত আছে ঠিক একেই কথা ইয়াত দুটা লটত স্কেলপিং লগোৱা আছে বুজি পালে কথাটো মানে এতিয়া বৰ্তমান স্কেলপিং দুটা আছে আমাৰ গতিকে এটা স্কেলপিং 10টা লটতে লগোৱা আছে ইয়াতো আৰু এটা স্কেলপিং আমি 10টা লটত লগাব নোৱাৰো আধাত লগাব পাৰো কাৰণ তাত ট্ৰেড বেছি হয় হেতু দুইটা ধৰণৰ আমি যিকোনো ষ্ট্ৰেটেজিত আমি প্ৰফিটেবল টু যত কাম কৰে হেতুত আমি কৰিব লাগে তে স্কেলপিংও প্ৰফিটেবল হয় আমাৰ লগত স্কেলপিং ষ্ট্ৰেটেজিও আছে আপোনাৰ বহুত বেছি প্ৰফিট কৰি নিদিয়ে মানে স্কেলপিংটো ওপৰতে আপুনি নিৰ্ভৰশীল হলে নহব মানে এনেকুৱা হ'ব যে আপুনি সেলিং কৰি আছে কেছটো কি হয় যেতিয়া আপুনি সেলিংৰ কাৰণে 1.5 লাখ টকা মাৰ্জিন ৰাখিব তেতিয়া 1.5 লাখ টকা সেলিংত নালাগে সেলিংত হেজিং টাইপ হয় আমাৰ গতিকে তাত কেপিটেল লাগি যায় 1 লাখ টকা বা 1,20,000 এই যে 30,000 টকা এনেই থাকে সেই এনেই থকা পইচাটোৱে আপুনি এটা স্কেলপিং সেইখিনি সময়ত লৈ ললে আপুনি এলগোটো ব্যৱহাৰ কৰিব পাৰে ফলস্বৰূপে কি হ'ব যে আপুনি যে ললে সেই স্কেলপিংৰ এটা লট হেতু এনেই পালে কাৰণ হেতু কাৰণে আপুনি এক্সট্ৰা কেপিটেল ভৰাবলগীয়া হোৱা নাই বুজি পাইছানে কথাটো স্যাৰ বুজি পাইছো উদাহৰণস্বৰূপে আপুনি এতিয়া আমাৰ কমিউনিটি ট্ৰেডিংত লৈ আছে ধৰক 30000 টকাৰ এটা লট আপোনাৰ প্ৰপাৰলি 30000 টকা নহলো হয় আপোনাৰ মাইন্ডসেটটো লাগিব যে মই যদি এতিয়া মনোজদা কেপিটেল কম আছে হয়তো বহুতে খুদিব পাৰে যে এটো একাউণ্টত কেপিটেল কম আছে সাৰে একো কোৱা নাই তাৰ কাৰণ হৈছে কি সাৰৰ এক্সট্ৰা এটা বেকআপ আছে হেতু মই জানো বা হেতু একাউণ্ট চাই চলাই আছে ইয়াত কমি গলে তাৰ পৰা ধুনিয়াকৈ উঠাই নি ভৰাই দিব পাৰিব একেদিনাখন বুজি পাইছা স্যাৰ কথাটো সেই বেকআপটো লাগিব যে অলৰেডি যদি আপুনি বেকআপ কৰিছে তেতিয়া আপুনি 25000 টকাটো তাত কৰিব পাৰে হেতু হিচাপত আপুনি 1 লাখ টকা এটা ধৰক 20টা লটত 1 লাখ টকা আপুনি এক্সট্ৰাকে ইনকাম কৰা সুবিধাও পাব লৈ আহিব পাৰে এনে পইচাটো তাত ভৰাই নথৈ পেলাই কিন্তু আপুনি এটো জানিব লাগিব যে আপোনাৰ তাত 30000 টকাই আপোনাৰ প্ৰয়োজন হলে আপুনি এবাৰ উঠাব লাগিব কিন্তু এনে তাত বহাই থোৱাতকে সেই 1 লাখ টকাত আপুনি 5000 টকা এটা মাহে পাব অন্তত আপোনাৰ কিবা এটা ওলাব বুজি পালে কথাটো স্যাৰ
ৰুলটো হ'ল আপুনি প্ৰত্যেক এটা ষ্ট্ৰেটেজি আপোনাক ঢেৰ প্ৰফিট দিব বুলি ভাবিব নালাগে আমাৰ যেটো কমিউনিটি ট্ৰেডিং তাত আপোনাৰ 26 ষ্ট্ৰেটেজি আছে গতিকে 26টা ষ্ট্ৰেটেজি যদি প্ৰতিটোৱে মাহে 1% টো দিয়ে তেতিয়া হলো 26% এটা ষ্ট্ৰেটেজি আপোনাক 10% দিব বুলি ভাবিব নালাগে মানে ষ্ট্ৰেটেজি বেলেগ বেলেগ বনা প্ৰত্যেক সময়ৰ বেলেগ ষ্ট্ৰেটেজি প্ৰত্যেক টাইমিং বেলেগ ষ্ট্ৰেটেজি 28টা ষ্ট্ৰেটেজি আছে গতিকে সেই 28টাৰ 1% কে হলে আপোনাৰ 28% আহিব ঠিক একেই কথা তাত যদি আপোনাৰ তেনেকে আহে আকৌ আপুনি এক্সট্ৰা কে আপুনি নিজৰ একাউণ্টটো লগালে কাৰণ স্কেলপিং কিটা আমি কমিউনিটিত কৰিব নোৱাৰো সেলিং কিটা আমি কমিউনিটিত কৰিব নোৱাৰো যদি সমানে সমানে দুটা একাউণ্ট ব্যৱহাৰ কৰে যদি একাউণ্টটো হেজ টাইপ হৈ থাকে এটা আপুনি নিজে চাও আমাৰ যেতিয়া আমাৰ কমিউনিটি ট্ৰেডিংৰ লছ দি আছিল সবৰ মন বেয়া আছিল যে এটো একাউণ্টৰ মনোসাৰৰ টেনচন নাছিল কাৰণ এই একাউণ্টত প্ৰফিট দি আছিল সেই মাহটোত কাৰণ তেওঁ এক্সট্ৰা কে লগাই থোৱা আছিল বুজি পাইছে স্যাৰ ইয়াত সব এটা মাহত দিছে এই এদিন দিলে 1500 তাৰ পিছত দিলে আপোনাৰ 11000 তাৰ পিছত দিলে 11000 তাৰপিছত লছও দিলে 2000 ইয়াত 1200 লছ 1200 প্ৰফিট ইয়াত লছ দিলে 6000 লছও হ'ব হেতু কনসিডাৰ কৰিব লাগিব ইয়াত 24000 প্ৰফিট মানে আৰু কিছুমান কথা থাকে ইয়াতে কি হয় জেনাৰেলি কি হয় আপোনাৰ আমাৰ অপশন যেটো অপশন বাইং বা অপশন সেলিং বুলি আপুনি যদি আজি মই ইউটিউবত ভিডিও দুই এটা দিও ইউটিউবৰ ভিডিও ডাইৰেক্টলি কয় মানুহে বিশ্বাসে নকয় যে অপশন ট্ৰেডিংৰ পৰা আপুনি সঁচাকৈ প্ৰফিট কৰিব পাৰে বুজি পাইছে কথাটো কাৰণ অপশন ট্ৰেডিং কৰি বহুত মানুহে লছে খায় আপুনি মেনুৱেলি যদি কৰে মই মানে হয়তো সকলো ক্ষেত্ৰত সঁচা নহব তথাপিও আমাৰ কমিউনিটি ট্ৰেডিংত যিমান আছে যদি আপোনালোকে এতিয়া যিমান কেপিটেল আছে আপোনালোকে কৰক 2 মাহ বা 3 মাহ সময়ত আপোনালোকৰ কেপিটেল প্ৰায় নাইকিয়া হৈ থাকিব হয়তো কেপিটেল নাইকিয়া হ'ব নতুবা আপোনালোকে ট্ৰেডিং বাদ দিব লাগিব মানে মেনুৱেল কৰাটো ইমান সহজ নহয় মই কেতিয়া ক'ব ওলাইছো মেনুৱেল আপোনাৰ মাইন্ডসেট ইনভলভ থাকে মাইন্ডসেটৰ লগত কি হ'ব আপুনি যেতিয়া ইটোৰ পিছত হেতু ট্ৰেড লবলৈ মই যাব অভাৰ ট্ৰেডিং হ'ব মই আপোনালোকৰ কথা বাদে দিছো মোৰ নিজৰ কথাই কৈছো মই নিজেও যদি মেনুৱেলি বহো মই হয়তো নিজৰো কেপিটেল কিমান সেভ ৰাখিব পাৰিম মোৰ নিজৰ কনফিডেন্স নাই কাৰণ মই মেনুৱেল ট্ৰেডিং নকৰা হয়তো প্ৰায় 2 বছৰ হ'ল আৰু মাজতে খালি এদিন মই কৰিছিলো মেনুৱেল ট্ৰেডিং এটা হেতুটো মোৰ লছ হৈছে ৰাজীৱ সাহেনাখন আছে মেনুৱেল ট্ৰেডিং কৰিছিলো কৰি মই লছ কৰিছো লছ কৰাৰ পিছত মই আপুনি হয়তো আমাৰ অফিচলৈ আহিলে দেখিব আমাৰ অফিচটোত গোটে ৱালত প্ৰতিখন ৱালত 10খনকে বেনাৰ মৰা আছে নো মেনুৱেল এনালাইসিস নো মেনুৱেল ক্যালকুলেশন অনলি এলগো অনলি এলগো অনলি এলগো অনলি এলগো এনেকে গোটে বেনাৰ মাৰি থোৱা আছে অফিচটোত সেইখিনি ইয়াত আপুনি আহাৰ পিছত জেনিয়ে চাই তেনিয়ে এলগোই দেখা পাব এই আপোনাৰ মাইন্ডসেটটো যেটো দেখা যায় হেতুৱে হয় যে গতিকে তেনেকে জিদিনাখন যাতে আমাৰ ভুল নহয় কেতিয়াও কাৰণ গোটেইখিনি এলগোৰ ওপৰত বেছ হৈ আছে এই এলগোৰ ওপৰত বেছ হলে আপোনাৰ কেপিটেল মেনেজমেন্ট কৰাত সুবিধা হেতু কাৰণে গোটেই ৰুমত মাৰি থোৱা আছে মই ঘৰত যেটো সিস্টেম আছে সিস্টেমটো মাৰি থোৱা আছে তেনেকে সেই কথাটো যেটো দেখে হেতুৱে মানুহৰ মনত ৰিফ্লেক্ট হয় হেতু কাৰণে মাৰি থোৱা আছে হেতু হিচাপত আপুনি চাওক এটো এটা ধৰক এই যে একেদিনাখনে আপুনি 24000 টকা প্ৰফিট আহিলে সাইডে স্কিপ ট্ৰেড হৈছে ইয়াতে গুটে বাই সেল গুটে বস্তুখিনি ইয়াতে আছে সেই হিচাপত যদি আপুনি চাই অপশন সেলিংতো ইমান ধুনিয়া প্ৰফিট আহে বাইংতো আহে সেলিংতো ইমান ধুনিয়া প্ৰফিট আহে একেদিনাখনে 24000 টকা ইয়াত চাওক আপোনাৰ এটো চালো আমি তাইছত লসও হৈছে পিছদিনাখন 7000 টকা এটো 99 টকা এটা প্ৰফিট হৈছিল কিন্তু বোকাৰে আপোনাৰ কাটি পেলে লস কৰি থলে পিছত 2000 টকা লস এটো 4000 টকা প্ৰফিট 17 তাৰিখে ট্ৰেড হোৱা নাই ৰেয়াৰলি কেতিয়াবা ট্ৰেড নহয় এদিন হয়তো ট্ৰেড হোৱা নাই ইয়াত আপোনাৰ আকৌ 7000 টকা লস এই তেনেকুৱা লস খিনি আপুনি পঢ়িব লাগিব যদি আপুনি পাৰ্সোনালি কৰে বা আপুনি এতিয়াও যিসকলে কৰি আছে লসটো পঢ়িবই লাগিব যিসকলে লস পঢ়িব নহয় তেওঁলোকৰ কাৰণে ট্ৰেডিংয়ে নহয় তাৰ পিছতে চাওক ইয়াত আপোনাৰ 5000 টকা ইয়াত আহিলে 8000 ইয়াত আহিলে 12000 ইয়াত আহিলে 3000 আৰু শেষত যোৱা কালি যেটো আমাৰ ট্ৰেডটোৱে ধৰক আমাক প্ৰফিট দিলে অলৰেডি কমিউনিটি ট্ৰেডিংত আৰু এটো সেলিংতো প্ৰফিটে দিছে সেলিংত আপোনাৰ কিমান 2700 টকা প্ৰফিট দিছে ইফালে কমিউনিটি ট্ৰেডিংতো প্ৰফিট দিছে ইয়াত অলমোস্ট প্ৰায় ৰেগুলাৰ ট্ৰেড হয় ইয়াত ধৰক আপোনাক মই তেও প্ৰায় 3 মাহ ধৰি কৰি আছে তাৰ আগত তেও লস আছিল সেই লসৰ পৰা তেও এই অপশন সেলিংলৈ আহাৰ পৰা তেও লস নাই আগত আমি একেলগে কৰিছিলো ৰিলায়েন্সত কৰিছিলো ৰিলায়েন্সৰ
অলপ দি ৰিলায়েন্সৰ অৱস্থা বেয়া হৈছিলে মানে সাইড বেজ মাৰ্কেট হোৱাৰ কাৰণে আমাৰ ৰিলায়েন্সত এলগোটো অলপ লছ দিছিলে তাৰ পৰা আমি ওলাই আহি পেলাই ইয়াতে আমি অপচন সেলিংত কৰিছিলো ইয়াত চাওক আমি আৰু তাৰ আগৰ মাহটো দেখাই দিছো জুলাইটো জুন মাহটো চাওক 1 জুনৰ পৰা 30 জুনলৈকে তেতিয়ালৈকে তেওঁৰ কেপিটেল 5টা নাছিলে এই জুলাই মাহতহে 5টা লটত কৰিছে আগত 4টা লট আছিলে 3টা লট এনেকুৱা আছিলে ইয়াত যদি চাই ইয়াত আপোনাৰ 20000 টকা প্ৰফিট আছিলে আৰু ইয়াত আপোনাৰ 16000 টকা থাকিলগে 3800 টকা কাটিলে তো ইয়াত যদি মন কৰে তেতিয়া হলে ইয়াত আপোনাৰ কমপ্লিটলি 3টা লটত ট্ৰেড নাছিলে মই তেওঁৰ ডাইৰেক্টলি একাউন্টত গৈ দেখাই দিমগে মই ইয়াত আপোনাৰ চাওক প্ৰফিট লছ বিলাকো বহুত বেছি নহয় কাৰণ ইয়াত লট সাইজ কম আছিলে বাৰু যিয়ে নহওক মই এটা কথা দেখাইছো যে আপোনালোকৰ লছটো অন্তত হোৱা নাই তাৰ পিছত চাওক জুন মে মাহত চাওক মে মাহতো যেতিয়া অপচন কি কয় ফিউচাৰে লছ দিছিলে তেতিয়া অপচনলৈ আহা গৈছিল তেতিয়া মে মাহতো লছ নাই চাওক অপচনত আহাৰ পিছত 17000 টকা প্ৰফিট আছে এতিয়া এই হিচাপত আপুনি যদি চাই তেতিয়া হলে এনেদৰে আপুনি কৰিব পাৰে বৰ বিশেষ জটিল নহয় মাৰ্কেটখন কিন্তু আপুনি মাৰ্কেটক কৰিবলৈ হলে আপোনাৰ হাতত প্ৰপাৰ ষ্ট্ৰেটেজি লাগিব আৰু সেইটো কাৰণে মই ক'লো যে আমাৰ যিখিনি কমিউনিটি ট্ৰেডিংত আছে তেওঁলোকে যদি বিচাৰে এতিয়া নহয় এতিয়া ধৰক উদাহৰণস্বৰূপে আপোনাৰ যিটো মই সন্মনি ছাৰ কৈছো যিটো কেপিটেল আপোনাৰ আছে সেই কেপিটেলটোত আপোনাৰ মাজত আকৌ ৰখিছো ৰব মনটো শইকীয়া ছাৰে কি মেছেজ দিছে 15 লাখ লছ হৈছে 21ৰ পৰা মনটো ছাৰ ইমান লছ কেনেকে হ'ল আছে নেকি মিটিংত এইটো মই একচুয়ালি নিজে কৰিছিলো প্ৰথম যেতিয়া শিকিব আছিলো কৰি সেইটো কাৰণে বেছি লছ কৰিলো মেনুৱেল কৰিছিলে নেকি ছাৰ মেল কৰিছিলো হয় 21 মেনুৱেল কৰিলো ছাৰ 15 লাখ বহুত লছ ছাৰ 15 লাখ টকা লছ হোৱালৈকে কৰিব নালাগে নহয় ছাৰ এটা হিচাপত 1 লাখ টকা লছ হ'ল মই নোৱাৰিছো আৰু উপায় দিব লাগে ছাৰ ৰিটাৰ্ণ হ'ব বুলি ভাবি আছিলো হ'বগে তেনেকে 15 লাখ মানে 21 চনৰ পৰা ষ্টাৰ্ট কৰিছিলো মই আপুনিতো ছাৰ মোতকৈও ধৰক মইতো বা 20ৰ পৰা কৰিছিলো ঠিকে আছে বাৰু 21ৰ পৰা কৰিছে প্ৰায় সমানে বুলি ধৰক একেলগে কাম কৰিছো কিন্তু কণ্ডিশ্যনটো হ'ল কি ছাৰ মই আপোনাক এইখিনিতে কৈছো শুনক মই আপোনাক এনেকুৱা কোৱা নাই যে মই বহুত ভাল কাম কৰিছো সেই বুলি ভাবি কোৱা নাই কিন্তু মও 2020ত ছাৰ লছ কৰিছিলো প্ৰায় 50000 মান লছ হওঁতে মই ছাৰ ট্ৰেডিং বন্ধ কৰিছো তাৰ কাৰণ হৈছে কি জানে ছাৰ মানে তেতিয়া মই গম পাইছিলো যে অলৰেডি মোৰ 50000 গ'ল এটো ইমান সহজ বস্তু নহয় গতিকে মই এনেকে কৰি থাকিলে মোৰ আৰু লছ হ'ব গতিকে মই তাৰ পিছত মোৰ মানে পৰিবাৰে অকন সহযোগিতা কৰিলে যে অকমান কৰাচোন দুদিনমান তাৰ পিছত যেনিবাতে সেই মানে অলপ বুকুত সাহস দিয়া কাৰণে কিছু সময় মানে গেমলিং টাইপ তাত কোনো ৰুল নাছিলে তথাপি তেনেকে 35000 মান টকা এটা মানে থাকিলগে 15000 মান টকা সেই এসপ্তাহৰ ৰিকভাৰ হ'ল আৰু সেই 35000 টকাটো ছাৰ আজিও থাকিলে পিছত যেতিয়া মই শিকিছিলো শিকাৰ ছাৰজনে ক'লে যে যিটো আপোনাৰ লছ আছে লছ ৰিকভাৰ কৰা চিন্তা নকৰিব আৰু যিটো একাউণ্টত লছ আছে সেই একাউণ্টটো আপুনি তাতে বাদ দিয়ক সেইটো একাউণ্টত ট্ৰেডে নকৰিব নাচাব পাৰিলে ক্লোজ কৰি দিয়ক মই ক্লোজ কৰিব নোৱাৰিলো কাৰণ মোৰ ব্ৰোকাৰ ইনকাম থাকাৰ কাৰণে কিন্তু সেই একাউণ্টত ছাৰ আজিলৈকে মোৰ ট্ৰেড নাই 35000 লছ আজিও লছ আছে ছাৰ মই এতিয়াও দেখাব পাৰিম বা সেইটো ভৱিষ্যততো লছেই থাকিব ছাৰ সেইটো একাউণ্ট মই বাদেই দিলো ছাৰ মানে সেইটো একাউণ্টত মাইণ্ডছেটটো মোৰ মানে তেনেকৈ মাইণ্ডছেটটো ল'লো যে এইটোত মই নুচুৱে লছ হ'ল সেইটো বাদ দিলো তাৰ পিছত আপোনাৰ যিমান একাউণ্টত কাম কৰিছো ছাৰ আপোনালোকৰ আশীৰ্বাদত কোনো একাউণ্টত ছাৰ লছ নাই আজিলৈকে তা প্ৰফিটো বুলি ক'বলৈ গ'লে হাই ফাই প্ৰফিটো নহয় বাৰু কাৰণ কেপিটেল ওয়াইজতহে প্ৰফিট হ'ব নহয় জানো ছাৰ এতিয়া ধৰক আপোনাক যিটো একাউণ্ট মই দেখাই আছো এইটো 10 লাখ টকাৰ একাউণ্ট অকল 10 লাখ ইয়াত নাই আকৌ ইফালে আমাৰ কমিউনিটি ট্ৰেডিংতো আছে সেইটো মই দেখাম বাৰু আৰু মাজতে যেটো কৰিছিলো এটো 40 লাখ মানৰ একাউণ্ট আছিলে তাতো আপোনাৰ প্ৰফিট লছ ভালে আছিলে আৰু এতিয়া আমি নতুনকৈ আৰু এটা একাউণ্ট আৰম্ভ কৰিছো সেইটো একাউণ্টৰ এতিয়ালৈকে প্ৰফিট লছ নাই মই আৰম্ভ কৰা হেতু এটো কিমান 10 দিন মানো হোৱা নাই চাগে এসপ্তাহ মান হৈছে নতুনকৈ একাউণ্ট আৰম্ভ কৰিছো মই এটা কাৰণটো হৈছে কি স্যাৰ একাউণ্ট বেলেগ বেলেগ এটা কাৰণে লাগে মানে বাইঙৰ একাউণ্ট এটা বেলেগ থাকে ধৰক এতিয়া সেলিং কৰিলো হেজিং কৰিলো তাৰ এটা একাউণ্ট বেলেগ থাকে আৰু স্কেলপিংৰ কাৰণে বেলেগ এটা একাউণ্ট প্ৰয়োজন হয় কেতিয়াবা কিয় বেলেগ প্ৰয়োজন হয়
যদি আপোনাৰ স্কেলপিঙৰ থিয়ৰিটো বা স্কেলপিঙৰ ষ্ট্ৰেটেজিটোৰ ওপৰত নিৰ্ভৰ কৰে বোকাৰ যদি বহুত বোকাৰ কাটাত কৰে তেতিয়াহ'লেতো আপোনাৰ প্ৰফিটতকৈ বোকাৰে বেছি গুচি যাব তেনেকুৱা কিছুমান থাকে কিন্তু তথাপিও সকলোকে কৈছো যদি এটা মিনিমাম লছত ৰখি যাব যে আপুনি সহিব পৰা যদি সহিব আপোনাৰ হাতৰ পৰা আঁতৰি গৈছে তেতিয়া আপুনি আঁতৰি দিয়াটো ভাল ছাৰ কাৰণ নহ'লে এইটো বৰ বেয়া বস্তু ছাৰ ই ধৰক ইয়াত সোমাই গ'লে ই ক্ষতি কৰিবই ছাৰ বেয়া নাপাব মাজতে সোমালো মানে লছ হ'লে বেয়া লাগে যে ছাৰ মোৰ লগৰো বহুতৰ লছ আছে মানে তেওঁলোকক ক'লে বুজি নাপায় এতিয়া উপায় নাই আৰু কি কৰিব নাই এতিয়া মই অকল আপোনালোকৰ লগতহে কৈছিলো মানে আদিত্য দাৰ লগতে প্ৰথম চিনাকি হৈছিলো মই হেৰি শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে তেওঁৰ পৰাই জানিছিলো ফাৰ্ষ্ট টাইম তাৰপিছত মই তেওঁৰ লগত কৰোঁতে ইমান লছ হোৱা নাছিলে তাৰপিছত মই যেতিয়া নিজে ষ্টাৰ্ট কৰিছিলো অপশ্যন শিকিছিলো বা তেতিয়া অপশ্যনৰ বিষয়ে জানিছিলো তেতিয়া মানে লছ বহুত হৈ গ'ল মোৰ তাকে অপশ্যনলৈ যোৱাৰ আগতে ছাৰ অকণমান মানে অপশ্যনৰ প্ৰতি ডিপলি জানিব লাগে মানে অপশ্যনটো আচলতে কি বস্তু পটককৈ গুচি যাব নালাগে ই বহুত ভয়াৱহ হয় আচলতে ইয়াত চাওক এই মাহটো আপোনাৰ 18,000 টকা লছ আছিলে তেওঁ এপ্ৰিলৰ 4 তাৰিখৰ পৰা কাম আৰম্ভ এপ্ৰিলৰ 3 তাৰিখৰ পৰা চাওক 3 তাৰিখৰ পৰা এইটো একাউণ্টত আৰম্ভ কৰিছিলে এই মাহটোত তেওঁ 18,000 টকা লছ আছিলে 22,000 টকা তাৰে মানে টোটেল লছ এতিয়া মই আপোনাক দেখাইছো যে এইটো অপশ্যন চেলিঙৰ লছ নহয় ইয়াত চাওক আপুনি ৰিলায়েন্স দেখাব চাওক ৰিলায়েন্স দেখাব দেখিছেনে ৰিলায়েন্সত 26,000 টকা লছ আছে ইয়াত তেতিয়া আমি কি কৰি আছিলো মানে হেৰি কৰি আছিলো ৰিলায়েন্সত আমি ফিউচাৰ কৰি আছিলো সেই ৰিলায়েন্সৰ ফিউচাৰ আমাক কিমান লছ দিছিলে ৰিলায়েন্স ফিউচাৰ আমাক 26,000 লছ দিছিলে যদি আপুনি চাই তেতিয়াহ'লে যিটো লছ আছে আমাৰ গোটেই লছটো ৰিলায়েন্সৰে আছিলে আমাৰ অপশ্যন চেলিঙৰ লছ নাছিলে সেই ৰিলায়েন্সৰ যেতিয়া আমাৰ সেই লছটো দিয়াৰ কাৰণে আমাৰ এই মাহটো লছ থাকিলে কাৰণ 26,000 টকা অনলি ফৰ ৰিলায়েন্সে লছ দিলে 26,500 টকা আৰু বাকি যিখিনি আছে তাৰ পিছত আমি যেতিয়া ইয়াত আহিছিলো তাৰ পিছত আমাৰ লছ নাই ইয়াত যদি চাই তেতিয়াহ'লে এই 22,000 টকা 26,000 যদি ৰখায় তেতিয়াহ'লে অপশ্যন চেলিঙে আপোনাক প্ৰফিটে দি থৈছিলে সেই হিচাপত আপোনালোকে কৰিব পাৰে বৰ বিশেষ জটিল নহয় মই দেখাই দিলো আৰু খালি এটা কথা মানে একেবাৰে সকলোকে কৈছো যদি ভৱিষ্যতে কেতিয়াবা মেনুৱেলি কৰে বাইংটো ৰেগুলাৰ বাইঙৰ চিন্তা নকৰিব ৰেগুলাৰ বাইংটো ৰেগুলাৰ কৰা বস্তুৱে নহয় বাইং হৈছে কি মাহত 2টা 3টা 4টা 5টা ট্ৰেড একদম বহুত বেছি হয় আমাৰ যিখিনি ষ্ট্ৰেটেজি তেনেকুৱাই মাহত আপুনি বহুত ষ্ট্ৰেটেজি নাপায় যদি আপুনি বহুত ট্ৰেড নাপায় যদি বিচাৰে মই বেছি ট্ৰেড কৰোঁ ঠিক আছে বেছি ষ্ট্ৰেটেজি বনাওক কিন্তু একেটা ষ্ট্ৰেটেজিতে বহুত ট্ৰেড কেতিয়াও নাপায় ভাল ষ্ট্ৰেটেজি বাইঙৰ ক্ষেত্ৰত সকলোবিলাক কথাৰ ৰিস্কটো নিজৰ থাকিব কাৰণ অপশ্যন ট্ৰেডিঙত আপোনালোকক যিমানখিনি কথা আমি কৈ আছো কমপ্লিট ৰিস্ক সেগমেন্টৰ ওপৰত আমি আছো গতে সেই ৰিস্ক সেগমেন্টত আপোনালোকক অলৰেডি চাওক আমাৰ লগত আহাৰ আগতে আপোনালোকক আমি ৰিস্ক কেনেকুৱা কিমান লছ হ'ব পাৰে ইয়াত কেনেকৈ আপুনি মানি মেনেজমেন্ট কৰিব গোটেই বস্তুবিলাক আমি আপোনালোকক কোৱাৰ পিছতহে আমাৰ লগত আপোনালোক আহিছে বা আমাক যেতিয়া কোৰ্সত আহিছে তেতিয়াও কৈছো হনুমনি ছাৰটো কোৰ্সৰ হয় গোটেই বস্তুবিলাক জানি বুজিহে আপোনালোকে আগবাঢ়িব প্ৰথম কথা আৰু আপুনি প্ৰথম কথা আমি যিখিনি কৈ আছো গোটেই কথাখিনিৰ ওপৰত আমাৰ বেক ডাটা আছে আমাৰ বেক টেষ্টে নহয় আমাৰ মানে লাইভ ৰিজাল্ট আছে আমাৰ বেক আমি সকলোবিলাকতে লাইভ ৰিজাল্ট দেখাই কৈ আছো আপোনাক কোনো এটা কথা এনেও মানে ওপৰৰ কোৱা কথা আমাৰ একো নহয় বাকি স্যাৰ এইখিনি হল আপোনাৰ সেলিংৰ কথা এতিয়া যদি আপুনি বাইঙলৈ যায় আমি যেহেতু কৰি আছো একেলগে বাইং তথাপি ইয়াত এটা কথা আহে এইটো একাউন্ট চাওক এইটো একাউন্ট হল আমাৰ এটো মোৰ একাউন্ট নহয় বাৰু মোৰ একাউন্ট বিলাক আমাৰ মই খালি গোটেই বস্তুবিলাক আপোনালোকে জানে গোটেই বস্তুবিলাক মই খালি এতিয়া এলগো বিলাকে হওক মই বনাই কৰি দিও চাই কৰি দিও বাকি চলাই ৰাজীৱ ছাৰ আৰু মোৰ যিখিনি একাউন্ট আছে এইখিনি দাদাৰ একাউন্ট দাদাই চলাই আপোনালোকৰ এতিয়া যিখিনি এলগো আছে এইখিনি আমাৰ দাদা বহে ইয়াত আমাৰ হিৰণ্য বুলি কয় এজন আছে তেওঁ বহে আৰু ৰাজীৱ ছাৰ তাৰ পৰা বহে তিনিজনে চলাই আছে সকলোবিলাক মই খালি কেতিয়াবা কিবা প্ৰবলেম হলে চাই দিও আৰু মোৰ নিজৰ একাউন্টত মোৰ ট্ৰেড নাই তে ইয়াত যদি চাই এইটো আমাৰ দাদাৰ একাউন্টে হয় ইয়াত যদি মন কৰে এটোত আপোনাৰ পিএনএল ৰিপৰ্টত যদি যায় এই মাহটোৱে আপোনালোকে চাকচোন এটো বেছি দিনৰ একাউন্ট নহয় এটো একাউন্ট ট্ৰান্সফাৰ কৰি আনা হৈছে কিমান তাৰিখে ইয়াত 14 জুনৰ পৰা ট্ৰেড হৈছে তে এই মাহটো আপোনালোকে চাওক এই মাহটো ৰিজাল্টটো বেছি মানে কমপ্লিটলি যদি মাৰ্কেটখনক বুজিবলগীয়া হয় এটো মাহ বুজিব লাগিব অপশ্যন বাইঙৰ কাৰণে কাৰণ ইয়াত অনলি ফৰ অপশ্যন বাইঙে আছে
এইটো চাওক এই মাহটোত যদি আমাৰ যিখিনি ষ্ট্ৰেটেজি আছে যিখিনি ষ্ট্ৰেটেজি বুলি নহয় অপশ্যন বাইঙৰ যিখিনি ৰুল অপশ্যন বাইঙত 30% যদি আপোনাৰ ৰিস্ক এণ্ড ৰিৱাৰ্ড ৰেচিঅ' থাকে মানে 30% যদি আপোনাৰ প্ৰফিটেবল ৰেচিঅ' থাকে ৰিস্ক এণ্ড ৰিৱাৰ্ড নহয় সৰি প্ৰফিটেবল ৰেচিঅ' যদি আপোনাৰ 30% থাকে তেতিয়াও আপুনি প্ৰফিটেবল হ'ব এতিয়া আপুনি এই মাহটোত চাওকচোন এইটো লছ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা লছ আৰু তিনিটা আমাৰ প্ৰফিট মাত্ৰ তে আনটা লছ তিনিটা প্ৰফিট চাবলৈ গ'লে কি হ'ল আমাৰ ৰিস্ক মানে প্ৰফিটেবল ৰেচিঅ'টো একেবাৰে কম হয়তো 30% হ'ব 40% কমেই থাকিব কিন্তু আমি প্ৰফিটত আছো লাষ্টৰ এটা ট্ৰেডৰ কাৰণে আমি প্ৰফিটত আছো অপশ্যন বাইংটো হৈছে তেনেকুৱা আপুনি অপশ্যন বাইং কৰিবলৈ হ'লে ধৈৰ্য বহুত লাগিব যদি আপোনাৰ ধৈৰ্য আছে তেতিয়া অপশ্যন বাইং আপোনাৰ কাৰণে আৰু যদি ধৈৰ্য নাই তেতিয়া অপশ্যন সেলিং বেটাৰ কেপিটেল বেছি লাগিব সেলিংত আপোনাৰ কি হয় আপুনি সোনকালে ৰিজাল্ট পাব আৰু প্ৰফিট লছটো পাই থাকিব জেনেৰেলি ভাল ষ্ট্ৰেটেজি লগালে আপুনি কন্টিনিউয়াছলি সদায় বুলি ক'লে ভুল হ'ব কিন্তু এভাৰেজলি প্ৰফিট পোৱাৰ সম্ভাৱনা থাকে কিন্তু ৰিটাৰ্ণটো আকৌ পাৰ্চেন্টেজ কম হয় কাৰণ তাত কেপিটেল বেছি লাগে কেপিটেল হিচাপত পাৰ্চেন্টেজ কমি যায় 3% বা 2.5% সেলিংত আপুনি এক্সপেক্ট কৰিব পাৰে সেই হিচাপত আপুনি বাইঙত আকৌ পাৰ্চেন্টেজটো বাঢ়ি যায় 5%তকৈ আপুনি এতিয়াতো আপোনালোকে জানে কিমান পাৰ্চেন্ট পাই আছো বা আমি কিমান পাৰ্চেন্টৰ ষ্ট্ৰেটেজি আপুনি 10% 20% 30% তেনেকুৱালৈকেও মানে বাইঙত আহাৰ সম্ভাৱনা থাকে কিন্তু ৰিস্ক আছে সেইমতে এইটো আপোনালোকে প্ৰেক্টিকেল চাওক এই মাহটোত এই এতিয়া ইয়াৰলৈকে আমাৰ অৱস্থা কি আছিলে যদি আপুনি চাই মই এই 26 তাৰিখটো অতৰাই দিছো মই 26 তাৰিখটো অতৰাই পাও এইটো মই 18 তাৰিখলৈকে প্ৰথমতে আপোনালোকক দেখাই লৈছো যে 18 তাৰিখলৈকে এই 18 তাৰিখলৈকে আমাৰ অৱস্থা কি হৈ আছিল সবৰে মনবিলাক বেয়া মই বিশেষকৈ গম পাওঁ নিজৰো মনটো বেয়া লাগে বাৰু এনেকুৱা নহয় যে আমি আৰু একেবাৰে ধৰক আমি বহুত ষ্ট্ৰং লছ হৈ থাকিলে আমাৰ একো নহয় তেনেকুৱা নহয় আমাৰ এতিয়া ধৰক আপুনি যিটো একাউণ্টত আমাৰ 18 তাৰিখলৈকে 91000 টকা লছ হৈ আছিল অবিয়াসলি মন বেয়া লাগিবই দেখোন প্ৰায় 1 লাখ টকা লছ হৈ আছে ন কাইলে বা কি হয় মও নাজানো আপুনিও নাজানে গতিকে তথাপিও সেইটো এটা কনফিডেন্স বা সেইটোৱে মানে কিবা এটা আপুনি যেহেতু ৰুল বেস কাম কৰি আছে সেই ৰুলটোক বা সেই সিস্টেমটোক বিশ্বাস কৰি বহিব লাগিব তে সেইমতে আমি বিশ্বাস কৰি বহি আছিলো তে এইখিনি যেতিয়া লছ হৈছিল তেতিয়া আমিও ভাবা নাছিলো যে কাইলে প্ৰফিট আহিব আশাতে আছিলো প্ৰফিট আহিব বা লছ হলো আমাৰ এটা আমাৰ 20টা একাউন্টৰ 20টা লটৰ একাউন্ট গতিকে 20টা একাউন্টত আমাৰ ৰিস্ক ম্যানেজমেন্ট মতে 10000 কে লছ হোৱাৰ সম্ভাৱনা আছিল গতিকে বেক টেষ্টৰ মতে গতিকে আমাৰ ইয়াত কেতিয়ালৈকে আমাৰ টেনচন লোৱা কথা নাথাকে 20টা লটত মানে আমাৰ 2 লাখ টকা একেৰাহে লছ হোৱালৈকে আমি যে হ'ব পাৰে ৰিকভাৰ হ'ব পাৰে তেনেকুৱা আমাৰ মানে বিশ্বাস এটা থাকে এলগো ট্ৰেডিংৰ বেক টেষ্টিংৰ ওপৰত সেই হিচাপত আমাৰ 91000 হৈছে আৰু ইয়াতকে আমাৰ আধা হ'ব পাৰে কিন্তু ইয়াৰ পিছত কি হ'ল এটা দুটা তিনটা চাৰিটা পাঁচটা ছটাই যেতিয়া এসএল হিট কৰিলে তাৰ পিছনাখন যদি আপুনি 19 তাৰিখে চাই তাৰ পিছনাখন আমাৰ এটা ভাল প্ৰফিট আহিলে 50000 টকা তাৰ পিছতে আপুনি চাওক 40000 হৈ থাকিলে গতিকে এই ৰিস্ক ৰেচিঅ'টো জানিব লাগিব ইয়াত ধৰক 19000 টকা 17000 16000 22000 কিন্তু প্ৰফিটটো আপোনাৰ 50000 আহিলে কিন্তু ই আমাক টাৰ্গেট দিয়া নাছিলে ই দিছিলে এটা ট্ৰেইলিং এসএল তে ট্ৰেইলিং এসএলত আপোনাৰ 50000 আমাৰ আহিলে তে সেই হিচাপত আপোনাৰ আকৌ যদি চাই আকৌ আমাৰ এনেকুৱা নহয় যে আপুনি প্ৰফিটতে আছে তাৰপিছত আকৌ লছ হৈছে কিন্তু এতিয়া যদি বৰ্তমান আপুনি লাষ্টলৈকে চাই তেতিয়া হলে আমাৰ কি হ'ল আকৌ এটা 29000 লছ দিলে তাৰ পিছতে আকৌ এটো ধৰক ভাল প্ৰফিটে আছিল মই যে আপোনাক কৈছিল যে মই ম্যানুৱেল ট্ৰেড এটা কৰিছিল বুলি লছ হৈছিল বুলি ইয়াত খেনাখন 20000 প্ৰফিট আছিল মই এক্সপায়াৰ দিনাখন হেজিংে কৰিছিল মই কিন্তু লছ হ'ল মোৰ এটো লছ হোৱাৰ কাৰণে মোৰ 20000 টকাটো যেটো এলগোয়ে আনি দিছিলে হেতু মই পাৰ্সোনাল একাউন্টত লগাই থোৱাৰ কাৰণে লছ হ'ল হেনাখন মই সিস্টেমত বহি আছিল তে সেই হিচাপত আপুনি চাওক এটো আপোনাৰ তাৰ পিছত 6000 টকা এটা লছ হৈছে এটো হৈছে আপোনাৰ বাজেট দিনাখন নহয় তাৰ পিছনাখন নেকি বাজেটৰ পিছনাখন চাগে এটো 6000 টকা লছ হৈছিল আৰু এটো হৈছে বাজেটৰ দিনাখন ঠিক ইয়াৰ পিছত চাওক আমাৰ জুৱা কালি যেটো ৰিজাল্ট আহিলে জুৱা কালি টাৰ্গেট হিট হ'ল আৰু সেই টাৰ্গেটটো মতে আপোনাৰ গুটে লছখিনি ৰিকভাৰ কৰি আপোনাক প্ৰফিটত ৰাখিলে অলমোস্ট যদি আপুনি চাই এই একাউন্টটো আৰম্ভ কৰিছিল বেছি দিন হোৱা নাই আৰম্ভ কৰা 6 মান্থ যদি চাও তেতিয়া গম পাব চাওক জুৱা মাহৰ 14 জুনৰ পৰা আমি আৰম্ভ কৰিছিল এতিয়া যদি আমি 14 জুনৰ পৰা চাই তেতিয়া হলে আমাৰ 80000 টকা প্ৰফিট আছে তে সেই হিচাপত আপোনাৰ অলমোস্ট এটা কথাই আপুনি মন কৰিব লাগিব যে যদি আপুনি ৰুল বেস কাম কৰে ৰুল বেস ট্ৰেডিং কৰে তেতিয়া হলে আপোনাৰ ট্ৰেডিংে লছ কৰিবলৈ হলে
মানে বহুত কষ্ট হ'ব যে শ্বেয়াৰ মাৰ্কেটে আপোনাৰ পৰা পইচা লৈ যোৱাটো ইমান সৰু কথা নহয় বা ইমান সহজ নহয় হয়তো কথাটো মানুহে বিশ্বাসে নকৰে কিন্তু আপোনালোক যিহেতু আমাৰ লগত আছে আপোনালোকে সেইটো বিশ্বাস কৰিব পাৰে 16-3 তাৰিখ আছে নেকি ছাৰ এইটো আপোনাৰ এডিট আহিছে এভাৰেজ বুট আহিছে এনজে1ত মিড পৰা গৈছে বুজি পালোঁ ছাৰ এনজেল ওৱানলৈ চেঞ্জ কৰা আছে এইটো এলাইজ বুলৰ পৰা যেতিয়া আহিছিলে ছাৰ প্ৰফিটেবল আছিল নে লছ আছিলে এভাৰেজ বুট অকণমান লছ হৈছিল 20,000 মান টকা 20,000 মান লছ আছিলে ন আগতে 20,000 মান লছ হৈছিলে এনজে1ত অহাৰ পিছৰ পৰা লছ হোৱা নাই আৰু সেইটোতো ৰিকভাৰ হ'ল চাগে ছাৰ এইটোতো ৰিকভাৰ হৈ গৈছে এনজেল ওৱানত কিমান তাৰিখে আহিছিলে ছাৰ মে' 1 তাৰিখৰ পৰা আহিছিল মে'ৰ পৰা ন এতিয়া আপোনাক চাব লাগিব মে'ৰ পৰা ন ছাৰ গতিকে ইয়াত আমি মে'ত চাওঁ জুলাই মে' 1 তাৰিখৰ পৰা ইয়াত আহিছোঁ আৰু ৰিচেণ্টলি এপ্লাই কৰক ইয়াত এইখিনিৰ পৰা আপোনাৰ যিমান প্ৰফিট আছে এইটো কমিউনিটি ট্ৰেডিঙৰ প্ৰফিট নহয় জানো ছাৰ কমিউনিটি ট্ৰেডিঙত আৰু ইয়াৰ পৰা আপোনাৰ 20,000 টকা এটা আপোনাৰ লছ আছিল আগতে নহয় ছাৰ আগৰ মাহৰ লছ হৈছিলে আগত এতিয়া আপুনি সেই 20,000টো বাদ দিয়ক ছাৰ নেট প্ৰফিটটো ধৰক 2,43,000 টকা যদি আপুনি ধৰে তেতিয়াহ'লে 20,000 টকা আপুনি যদি আগত লছৰ পৰা আহিছিল তেতিয়াহ'লে আপোনাৰ 2,23,000 টকা প্ৰফিট আছে 2,23,000 টকা আৰু আপুনি সোমাইছিলে মাৰ্চ মাহৰ পৰা মাৰ্চৰ 16 তাৰিখৰ পৰা মাৰ্চত যদি আপুনি আমি মাৰ্চৰ 15 তাৰিখৰ পৰা আৰম্ভহে কৰিছিলোঁ গতিকে আপুনি সেই আমাৰ ষ্টাৰ্টিঙৰ পৰাই আছে মানে ষ্টাৰ্টিঙৰ পৰা আছো মই ইয়াৰ ভিতৰতে আমাৰ অকণমান কপাল বে আমি প্ৰায় দুটা ট্ৰেডটো অলৰেডি আমি মানে সেইকেইটা উপায় নাইকিয়া মিছ কৰিছোঁ কিন্তু এটা ট্ৰেড আমি এই যে ইলেকশ্যন আছিলে 17 মাৰ্চ আছিল নেকি ছাৰ 17 মাৰ্চ ইলেকশ্যন সেইটোৱেতো মই পোৱা নাছিলো সেইটো ট্ৰেড ইলেকশ্যনৰ ট্ৰেড এটা মিছ হৈছে কিন্তু জিতুল ছাৰ সেই ট্ৰেডটো পাইছিলে পাৰ লট 6,000কে ট্ৰেড আছিলে ছাৰ সেইটো সেই ট্ৰেডটো আপোনাৰ মিছ হৈছে আমাৰ গতিকে সেইটো ট্ৰেড থকা হ'লে আপোনাৰ হয়তো আৰু ইয়াত তেতিয়া প্ৰথমতে কিমানটা লট আছিল সেইটো মোৰ মনত নাই ছাৰ তথাপিও চাগে 40,000 মান বা 30,000 মান যোগ হ'ল হ'লে ছাৰ হ'ব প্ৰথমতে মোৰ অপেনিং এটা 7টা আহিছিলে নেকি একজেক্টলি ময়ো পাহৰিব 7টা হ'লেতো 700 গুণ 42,000 টকা আপোনাৰ ইয়াত প্লাছ হৈ থাকি গ'লে আৰু এটা কথা কৈছোঁ শুনক ছাৰ অৰিজিনেল এলগোৱে আমাক এতিয়ালৈকে আৰু 100% ৰিটাৰ্ণ দিছে আমি ল'ব পৰা নাই ছাৰ মই নিজে ল'ব পৰা নাই ছাৰ কিয় নিজে ল'ব পৰা নাই কাৰণ মোৰো একাউণ্টটো আপোনালোকৰ লগতে আছে মোৰ নিজৰ নহয় দাদাৰ একাউণ্ট গতিকে সেইটো হিচাপত কি হয় আমাৰ তাতো হোৱা নাই খালি কপাল ভাল তাৰে 30,000 টকাই 6,000 টকা ট্ৰেড এটা জিতুল ছাৰ হৈছে তেনেকৈ 6-7 জন মানুহ হৈছিলে এতিয়া চাবলৈ গ'লে আপুনি এতিয়া যিটো প্ৰফিট দেখা পাইছে কিন্তু পাৰ লটত 30,000কে আমাৰ টেকনিকেল ইছ্যুৰ কাৰণে ছাৰ আপোনালোকলৈ যোৱা নাই গতিকে চাবলৈ গ'লে সেইটো হিচাপ কৰিলে ছাৰ বহুত আছিলে আৰু তথাপিও সেইটো বা বাদ দিছোঁ যিখিনি গ'ল যিটো আছে সেইটোৱে আমাৰ কাৰণে ভগৱানে যি দিছে সেয়ে যথেষ্ট কিন্তু ইয়াৰ মেইন সিক্ৰেটটো ছাৰ এইটো হ'ল আপুনি চাওক 2,50,000 টকাত আপুনি চাৰ্জ দিছে মাত্ৰ 5,900 টকা 5,900 টকা এইটো এটা ডাঙৰ প্লাছ পইণ্ট হয় ডাঙৰ প্লাছ পইণ্ট ছাৰ অলপ আগত যে এজনৰ কথা ক'লো আমি তেওঁৰ লাভ হৈছে কিমান তাত 50 লাখ নে কিমান লাভ আৰু 60 নে কিমান লাখ তেওঁ চাৰ্জ দিছে ইয়াত আমাৰ চাৰ্জৰ ৰেচিঅ'টো বহুত বেলেগ নহয় জানো ইয়াৰ কথাটো হ'ল আপুনি থিয়ৰিটো হ'ল এই মাহটোত এতিয়া আপুনি চাওক এই মাহটো গোটেইকেইটা লছ যদি আপুনি চাই লছৰ মাহ বেছি আছে চাওক লছৰ দিন বেছি আছে প্ৰফিটৰ দিন কম আছে কিন্তু যিকেইটা প্ৰফিট আহিছে সেইকেইটাতে গোটেইখিনি আহি গৈছে সেইটোহে মেটাৰ কৰে চাওক ইয়াতে আপোনাৰ প্ৰফিট এইটো 82,000 টকা প্ৰফিট ভাল প্ৰফিট এইটো 54,000 টকা প্ৰফিট ভাল প্ৰফিট এইটো 68,000 ভাল প্ৰফিট এইটো 21,000 টকা নৰ্মেল প্ৰফিট বাৰু এইটো 32,000 টকা একে বেয়া প্ৰফিটো নহয় আৰু এইটো হ'ল আপোনাৰ 88,000 টকা প্ৰফিট আৰু এইটো আহিল আপোনাৰ 32,000 টকা প্ৰফিট লছকেইটা যদি চাই চবতকৈ বেছি ৰেট এইটো দেখাই আছে 18,000 টকা বেছি লছ এইটো কিমান 10,000 টকা লছ এইটো 13,000 টকা লছ এইটো 11,000 14,000 18,000 মেক্সিমাম 18,000 লছ আছে ছাৰ লছটো বহুত মিনিমাম প্ৰফিটটো বহুত হাই হয় লছটো 18,000 আছে এইটো 19,000 আছে লছ ছাৰ 19,800 মানে 20,000 ধৰক আৰু
এতিয়া কথাটো হৈছে ছাৰ য'ত মেক্সিমাম 20,000 লছ আছে তেতিয়াহ'লে মেক্সিমাম প্ৰফিটতো আছে ছাৰ ন মেক্সিমাম আছে প্ৰফিট আপোনাৰ 88,000 আছে 1:4 ৰেচিঅ'ত আছে আৰু মে মাহত এটা আছে নেকি মে মাহত এটা আছে ছাৰ এইটো 82,000 ছাৰ উম সেইটোতো ছাৰ বহুত ভাল ট্ৰেড আছিলে এনেকুৱা ট্ৰেড ছাৰ এনেকুৱা ট্ৰেড আমি গোটেই মাহটোত ছাৰ এটা পালেই হয় এটা পাবে যথেষ্ট সেই ট্ৰেড কেলে লাগে ছাৰ সেইটো কওকচোন বাৰু ইমান ট্ৰেড লাগেনো কেলে আমাক গতিকে আপুনি যদি চাবলৈ যায় এতিয়া মে মাহত যদি দেখায় আপুনি এভাৰেজলি ছাৰ প্ৰফিটতে আছে ছাৰ মে মাহত এবাৰ আপুনি বেছি প্ৰফিটত আছো গোটেইখিনি 1,38,000 টকা প্ৰফিট আছে জুন মাহত আপোনাৰ 36,000 টকা প্ৰফিটত আছে জুলাই মাহত 68,000 প্ৰফিটত আছে এতিয়ালৈকে এতিয়ালৈকে গতিকে আৰু ভগৱানে কোৱালে যদি কাইলৈ পৰহিলে ভগৱানে দিয়ে ভাল ট্ৰেড তেতিয়াতো ভাল কথাই ছাৰ এটা টাৰ্গেট দি দিলে এটাতে এটা পাৱাৰটেট দিব লাগে 3 দিন আছেতো এটা দিবে হয় যথেষ্ট আৰু এটা টাৰ্গেট দিলে যথেষ্ট সেইমতে আকৌ লছো দিব পাৰে ছাৰ তাৰ কাৰণেও প্ৰিপেৰেশ্যন থাকিব লাগিব সেইটোতো হয় ট্ৰেডটোতো লং আমি লছ প্ৰফিট দিলেতো ইমান লছ নিদিয়ে নহয় ইমান লছ নিদিয়ে ছাৰ এইটো হয় বাৰু ঠিকে আচলতে আছে ছাৰ দিয়ক মই এটা কথা কৈছো ছাৰ হেল্ল' ছাৰ সোধক ছাৰ শুনক ছাৰ মানে মোৰ এটা লট এটা বঢ়াব লাগিব ছাৰ মোৰতো 3টা লট হৈ আছে অপশ্যন চেলিঙত মানে কেপিটেলটো আছে বাৰু অপশ্যন চেলিঙত বঢ়াব লাগিব ছাৰ হ'ব বঢ়াই দিম অপশ্যন চেলিঙৰ ৰিজাল্ট কেনেকুৱা ছাৰ আপুনি কৰাৰ পৰা ছাৰ ভাল আছে ছাৰ প্ৰফিটত আছে ছাৰ ঠিকে আছে দিয়ক ছাৰ ধুনীয়াকৈ কৰি থাকক প্ৰফিটত থাকক সেইটোৱে লাগে ন ছাৰ কামনা সেইটোৱে আমাৰ হয় ছাৰ আমাৰ কথা হ'ল ছাৰ আমাৰ যিটো টাৰ্গেট আছিলে এতিয়াতো মোক আজি মেছেজত লিখি দিছোঁ ছাৰ অলৰেডি নতুন এণ্ট্ৰি আজি 3জনে ফোন কৰিছে ছাৰ নতুন মানুহ এণ্ট্ৰি ল'বলৈ নতুন এণ্ট্ৰি লোৱা নাই ছাৰ আমি অলৰেডি হিচাপ কৰিবলৈ গ'লে 50জন মানুহক এতিয়ালৈকে ৰিজেক্ট কৰিছোঁ এমাহৰ ভিতৰত ছাৰ তাৰ কাৰণ হৈছে কি ছাৰ মানে মানুহ ল'লেই নহ'ব ছাৰ কাৰণ আমাৰ উদ্দেশ্যটো ছাৰ মানুহক ঢেৰ মানুহক লৈ পেলাই বিজনেছ কৰাৰ উদ্দেশ্য নহয় ছাৰ কথা হ'ল কি কেইজনমান আচলতে এইটো এটা বিজনেছ নহয় আমাৰ ফেমিলি টাইপতহে কাম কৰি আছোঁ ছাৰ ধৰক আপোনালোক যিসকল আছে আমাৰ সোণমণি ছাৰে জানে বা বাপু ছাৰ এতিয়া আহিছে আমাৰ এটা ক্লাব আছিলে সেই ক্লাবটো আমাৰ বৰ্তমান অকণমান বিশেষ অসুবিধাৰ কাৰণে আমাৰ ক্লাবটো চেঞ্জ হৈ পেলাই এতিয়া ইয়ালৈকে গুচি আহিব কমিউনিটি ট্ৰেডিঙলৈকে আৰু সেই ক্লাবৰ অন্তৰ্গত মানুহখিনি দীঘলীয়া যাত্ৰা কৰিব পাৰিব বুজি পাইছা সোণমণি ছাৰ হয় ছাৰ হিচাপত মানে কি হয় এতিয়া আপুনি নিজে ভাবক ছাৰ এতিয়া ক'বলগীয়া গ'লেতো কমপ্লিট আপোনালোকে কৰি আছে ইয়াত একো আমাৰ ইনভলভমেণ্ট নাই এলগৈ কৰি আছে এলগত যি হ'ব তাত আপোনালোকৰ হ'ব এতিয়া কণ্ডিশ্যনৰ ইয়াত এতিয়া ধৰক এই ভিডিঅ'টো মই ইউটিউবতো দিম কিন্তু তাৰ উদ্দেশ্য এডভাৰটাইজমেণ্ট নহয় কাৰণ মই মানুহে নলওঁ আৰু গতিকে এইটো ভিডিঅ' মানুহে চালে খালি এইটোৱে উদ্দেশ্য থাকিব যে অন্ততঃ এলগত যাওঁ মেনুৱেল ট্ৰেডিঙৰ পৰা যদি কিবা সহায় বিচাৰে আমি কোৰ্চত নাহা মানুহকো 2-এটা ষ্ট্ৰেটেজি মই দিছোঁ গতিকে তেনেকুৱা কথাটো যে এইটো ভিডিঅ' ইউটিউবত দি পেলাই মানুহ টানিবলৈ উদ্দেশ্য নাই কাৰণ মানুহ নলওঁৱে আমি কাৰণ মানুহ নালাগে যিখিনি মানুহ আছে ছাৰ সেই মানুহখিনি প্ৰফিটেবল হওক সেইটোৱে আমাৰ উদ্দেশ্য এতিয়া ধৰক আমাৰ মাজৰে বহুতে শিকাৰ পিছত ক'ত শিকি পেলাই অলমষ্ট কেপিটেল লছ কৰি থৈছে সেইদিনাখন মিটিঙত মই কৈছোঁৱে ছাৰ গতিকে এটা কথা চাওক ছাৰ ইমান ধুনীয়াকৈ শিকোৱা বুজাৰ পিছত সোণমণি ছাৰে ইমান দিনৰ পৰা আমাৰ লগত আছে ৰাজীৱ ছাৰ ইমান দিনৰ পৰা আছে কোনোবা দিনাখন ছাৰ মেনুৱেলি ট্ৰেডিং কৰক এনেকৈ কৰক বা এইটো কোনোবা দিনাখনতো আপোনালোকক এটা শব্দও কোৱা নাই যিটো শব্দৰ জৰিয়তে আপোনালোকে লছ কৰিব লাগে নহয় জানো ছাৰ হয় ছাৰ এতিয়ালৈকেতো মোৰ কেপিটেল লছ হোৱাই নাই যেতিয়াৰ পৰা আহিছো প্ৰফিটতে আছো ইকুইটি হওক অপশ্যন বাইঙে হওক সেইটোৱে ছাৰ মানে আপুনি ধৰক ছিষ্টেম মতে কৰিছে যেনেকৈ আমি দেখাইছোঁ বা আমি বুলি নহয় ছাৰ মইতো আৰু কি মই ছিষ্টেম মতেহে দেখাইছোঁ ন ছাৰ মই হয় যিটো আমি দেখাইছোঁ বা যিটো বস্তু কওঁ আপোনালোকক বেক টেষ্ট কৰি দিওঁ 10 বছৰৰ বা চুইং ট্ৰেডিঙৰ ষ্ট্ৰেটেজি দেখালেও বেক টেষ্ট কৰি দিওঁ আপোনাক কওঁ যে আপুনি নিজে চাই লওক কনফিডেঞ্চ আহিলে কৰিব সেই হিচাপত মাৰ্কেটে যিটো কৰে সেইটোহে আমি কৰিম ন ছাৰ আমিতো নতুনকৈ মাৰ্কেটত একো কৰিব নোৱাৰোঁ কৰিব নোৱাৰো ইয়াত আমাৰ ষ্ট্ৰেটেজি কেনেকৈ বনাইছোঁ অলৰেডি মাৰ্কেটে কৰি আছে বা সেইমতে আমি কাম কৰিছোঁ যদি আমি মাৰ্কেটক নিজাববীয়াকৈ কৰিব যাওঁ সম্ভৱেই নহয় ছাৰ সেইটো কথা সেই হিচাপত ছাৰ ঠিক আছে বাৰু মানে একাউণ্টটো চালোঁ ভাল লাগিলে ময়ো ছাৰ নিজৰ একাউণ্টটো মই চাব এটা কাৰণে পৰা নাই মোৰ একাউণ্টবিলাক ছাৰ নিজৰ নামত ট্ৰেড মই নকৰোঁৱেই আৰু ধৰক নকৰোঁ মানে কি মই কৰিব নোৱাৰোঁ গভৰ্ণমেণ্ট এমপ্লয়ী হিচাপে এইটো হয়
কৰে ধৰক আমাৰ দাদাই কৰে আৰু কেপিটেলো সেইটো কাৰণে দাদাই লগায় দাদাও কেপিটেল বেছি নাই সেই হিচাপত কেপিটেল দাদা যিমান কেপিটেল আছে সিমানে ডেভেলপমেন্ট কৰে একাউণ্টবিলাক সলনি হৈ আছে স্যাৰ একাউণ্ট সলনি হোৱাৰ কাৰণে মই মোৰ ৰিজাল্টটো মই এতিয়ালৈকে চাব পৰা নাই কাৰণ আগত আছিলে মোৰ আপোনালোকে গম পায় এলআইএছ ব্লুত আছিলে দাদা তাৰপিছতে পিছত আকৌ পেটিএম মানিলে আহিলে আপ ষ্টকলৈ আহিলে এতিয়া আকৌ এঞ্জেল ওৱানত আছে এঞ্জেল ওৱানত অহা অলপ আগত দেখুৱা একাউণ্টটো যোৱা মাহৰ 14 তাৰিখৰ পৰা আৰু এতিয়া একাউণ্ট চেঞ্জ নহ'ব এতিয়া এঞ্জেল ওৱানতে থাকিব বাৰু কাৰণ এতিয়া কাৰণ আমাৰ বেছি কেপিটেলৰ একাউণ্ট আমাৰ নাই এতিয়া কম কেপিটেলৰ একাউণ্টে আছে সেইটোৱে চলি থাকিব আৰু বাকি স্যাৰ ঠিক আছে দিয়ক ছাৰসকল কিবা সুধিবলগীয়া আছে নেকি ছাৰসকল অপশন সেলিংত পাৰ লটত কিমান মান লাগিব স্যাৰ অপশন সেলিং ছাৰ পাৰ লটত আপোনাৰ 1,40,000 টকা লাগে আৰু স্যাৰ সিঙ্গল কে কৰিব পাৰি হা হা সিঙ্গল এটা লট অপশন সেলিংত ল'ব পাৰে নোৱাৰে এটা লটত ছাৰ নকৰিব এটা লটত কৰিলে কি হ'ব জানে ছাৰ প্ৰফিটটো কম আহিব আপোনাৰ আৰু ব্ৰোকাৰ চাৰ্জটো আপুনি দিবই লাগিব নহয় ছাৰ 20 টকাকৈ আপুনি এটা কৰিলে 20 টকা দুটা কৰিলে 20 টকা 100টা কৰিলে 20 টকা ছাৰ হয় স্যাৰ সেইটো হিচাপত আপুনি দুদিন ধৈৰ্য ধৰক কেপিটেলটো গোটাওক আৰু যদি ভাবে যে মই বাৰু হ'ব প্ৰফিট লছ যি হওক মই কৰি থৈ এটা লটৰ পৰাই কৰোঁ তেনেকৈ কৰিব পাৰে কিন্তু আপুনি কম দিনৰ ভিতৰত মিনিমাম দুটা লট কৰিব লাগিব ছাৰ মই শেহতীয়াভাৱে আপোনাক অপশন সেলিংৰ কথা ক'লে যেতিয়া মই কথাটো পাহৰি গৈছিলোঁ মই দেখাই দিওঁ আমাৰ গ্ৰুপৰ মনোজ দাৰ একাউণ্টটো দেখাই দিছোঁ মই কাউণ্টমেনত ডাইৰেক্টলি কিমানটা লটত লাগি আছে আপোনাৰ কোৰ্স কৰিবলৈ কি কৰিব লাগিব 20টা লট বা লট বহাব যদি মই খোজো বহাব পাৰিব ছাৰ বহাব কি অসুবিধা আছে খালি সেই সেলিং ষ্ট্ৰেটেজি বা এইখিনি কৰিবলৈ পিছত সোমাই ল'ব ছাৰ কমিউনিটি মানে আমাৰ কোৰ্স এটা ল'লেই হ'ব এতিয়া আপুনি কোৰ্স ল'লেও নিজৰ পইচা ল'ব নালাগে ছাৰ কেইদিনমান অপশন বাইং কৰক প্ৰফিটৰ পৰা দি দিব আৰু ছাৰ 10,000 টকাহে কোৰ্সৰ ফিজ ছাৰ ওকে ঠিক আছে স্যাৰ এইটো চাওক আপোনাৰ মনোজ চৌধুৰী ছাৰৰ যিটো আপোনাক প্ৰফিট এণ্ড লছ দেখাইছিলোঁ এইটো একাউণ্ট তেওঁৰ হয় পাপু ছাৰ আপুনি যিটো ষ্ট্ৰেটেজি আপোনাক যিটো দি থোৱা আছে ছাৰ সেইটো ষ্ট্ৰেটেজি দেখাই আছোঁ মই ছাৰ চাওক এইটো একাউণ্ট মই ষ্টেজে মইতো তাৰ প্ৰফিটতে আছো ষ্টেজে সেই আপুনি দিয়া ষ্ট্ৰেটেজিটো এইটো লাইভ ট্ৰেডিং চাওক ছাৰ এইটো দেখাইছোঁ এইটো নতুনকৈ যিটো আপোনাক ডেভেলপমেণ্ট কৰিছিলোঁ এইটো 10 জনৰ পৰা ইয়াত ডেভেলপমেণ্ট হৈছিলে ছাৰ গতিকে ইয়াত 10 জনৰ পৰা ডেভেলপমেণ্ট হৈছিলে 5টা লটত 10 জনৰ পৰাহে কৰিছে আগত লট কম আছিলে মানে সেই লট চাইজটো দেখাইছোঁ মই ইয়াতে ছাৰ 5 লটছ লিখা আছে 10 জনৰ পৰা কৰিছে ছাৰ 10 জনৰ পৰা টোটেল 89,000 আছে 5টা লটত কেপিটেল কিমান লাগে 1,40,000 কে হিচাপ কৰক 5টা লট মানে আপোনাৰ 7 লাখ টকা কেপিটেল লাগে এতিয়া 7 লাখ টকা কেপিটেলত আপুনি 10 জনৰ পৰা 1 জুনৰ পৰা যদি ধৰে তেতিয়াহ'লে আপুনি দুমাহে ধৰকচোন দুমাহত আপোনাৰ 89,000 দুমাহত আছে ডিভাইডেড 2 ধৰিলে আপোনাৰ প্ৰতি মাহে 44,000 কে আছে এইটো লাইভ হয় আপোনাৰ এইটো অটোমেটিক ট্ৰেড হয় লাইভ ইয়াত যদি চাই আপুনি প্ৰতিদিনাখন প্ৰফিট লছৰ ৰেচিঅ'টো ইয়াত দেখা পাব বাকি ছাৰসকল ঠিক আছে দিয়ক আজি বস্তুখিনি আপোনাক দেখাই দিলোঁ সেইমতে যদি সেলিং কোনোবাই কৰিব বিচাৰে কৰিব মই যিমানখিনি পৰা আমাৰ ফালৰ পৰা সহায় কৰিম